নহয় ভিডিঅ' পাই আছা এটা কথা মই ৰাইজক আহ্বান জনাম বলিউড মুভিবিলাকক টক্কৰ দিব পৰাকৈ এখন ধুনীয়া মুভি বনাইছে ৱেব ছিৰিজটো তাৰ ওপৰত আমি ভিত্তি কৰি আহিছোঁ। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া ডিব্ৰুগড় তিনিচুকীয়া বাইপাছত আছোঁ আৰু গৈ আছোঁ এখন অতিকে জনপ্ৰিয় অসমীয়া বোলছবি বিদুৰ ভাই চাবলৈ। আৰু বিদুৰ ভাই আজি 19 জুলাইতে ৰিলিজ হ'ল, কিন্তু আমাৰ দেৰি হৈছে যোৱা, কাৰণ বিভিন্ন অসুবিধা, অকলে চিনেমা চাবলৈও বেয়া। আৰু আমি সদায় চাওঁ, এইকেইজনে দেখিছে, আজি এই ৰাজদীপ আহিছে, হিমাংশু আহিছে, এইকেইজনে আমি সদায় চিনেমা চাওঁ। আৰু এজন নতুন মানুহ আহিছে এই হেৰাম দা। আৰু ৱেব ছিৰিজটো চাইছিলোঁ, ৱেব ছিৰিজটো তাৰ ওপৰত আমি ভিত্তি কৰি আহিছোঁ। তাত ৱেব ছিৰিজটো যেনেকৈ তেওঁলোকে মনোৰঞ্জন দিবলৈ সক্ষম হ'ল অসমীয়া এটা ৱেব ছিৰিজ হিচাপে, আশা কৰোঁ বোলছবিখনো চায়ো তেনেধৰণৰ আমি এটা সোৱাদ পাম, ভাল লাগিব বুলি ওলাই আহিছোঁ। হয়, সুব্ৰত কাকতিৰ পৰিচালনাত আমি বিদুৰ ভাই চাবলৈ গৈ আছোঁ। গোলাঘাটৰ কেইজনমান শিল্পীৰ এক সুন্দৰ প্ৰচেষ্টা বুলি কৈছে বিদুৰ ভাই, আৰু আমি ৱেব ছিৰিজত দেখিছোঁৱেই। বলক তেন্তে আমি গৈ থাকোঁ আৰু কি পাছত ৰিভিউ দিম, কেনেকুৱা হ'ল, হলটো দেখুৱাম, কিমান মানুহ আছে, অকল বলক গৈ থাকোঁ। আমি ছবিগৃহলৈ প্ৰৱেশ কৰিলোঁ। ৰূপালী পৰ্দাত এয়া বিদুৰ ভাই উপভোগ কৰিবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। গোলাঘাটৰ এদল নাট পাগল শিল্পীৰ প্ৰচেষ্টাত বিদুৰ ভাই, আৰু এয়া দৰ্শক মণ্ডলীৰ সঁহাৰি। সঁচাকৈ অসমীয়া বোলছবি, এয়াই অসমীয়া বোলছবি। বিদুৰ ভাই চাই আমি এতিয়া উভতি আহি আছোঁ তিনিচুকীয়াৰ পৰা। তিনিচুকীয়া এডিচি মলত চালোঁ বিদুৰ ভাই। হাঁহি কান্দোনৰ এখন সুন্দৰ কথা ছবি বিদুৰ ভাই, সুব্ৰত কাকতিৰ এই সুন্দৰ পৰিচালনা, একদম নিখুঁত পৰিকল্পনা। এটা কথা মই ৰাইজক আহ্বান জনাম, পাৰিলে এই চিনেমাখন এবাৰ চাওক, খুব ভাল লাগিলে, আৰু মানে খুব ভাল লাগিলে আৰু এইটো আপোনালোকে এবাৰ উপভোগ কৰিবলৈ আহক। থকাৰ সময়ত আমি আমাৰ মনত অকণমানো বিৰক্তিৰ এটা অনুভৱ আমাৰ মনত জাগি নুঠিল। পটককৈ এটা টুইষ্ট সলনি হৈ যায়। এই হাঁহি, এই কান্দোন হয়তো মানে সঁচাকৈ এখন খুব উপভোগ্য অসমীয়া ছবি, খুব ভাল লাগিল। মোৰ ফালৰ পৰা ক'বলৈ গ'লে আগলৈ চাই গৈ থাকা তুমি। চিনেমাখন মানে বলিউড মুভিবিলাকক টক্কৰ দিব পৰাকৈ এখন ধুনীয়া মুভি বনাইছে। পৰিচালনা ধুনীয়া হৈছে। আগলৈ চাই থাকা। কেৰেক্টাৰটো নকৰে আৰু ইমান বহুত বেছি অভিজ্ঞতা নথকা কেৰেক্টাৰখিনি আজি ডাঙৰ পৰ্দাত দেখিবলৈ পাইছোঁ। তেখেতলোকৰ সৰু সৰু কথাবিলাক মানে ইমান ধুনীয়াকৈ এটা মেছেজো দিব বিচাৰিছে। আমি গোটেইকেইজনে আমি আৰু প্লাছ আমাৰ গোটেই যদি আমি কওঁ প্ৰায় আমাৰ জেনেৰেশ্যনক লগাই প্লাছ সকলো জেনেৰেশ্যনৰ মানুহখিনিয়ে মানে অতি আনন্দিত হৈছে চিনেমাখন চাই, আৰু ভাল এটা মেছেজ পাইছে বুলি মই ভাবিছোঁ। আৰু এনেকুৱা চিনেমা আহি থাকক আগন্তুক দিনত, আমি ভাল পাম, ক'বলৈ পাৰিম অসমীয়া চিনেমাও কোনো ধৰণকে কেতিয়াও কম নহয়, আৰু অসমীয়া সমাজখনক জীয়াই ৰাখক বুলি ভাবি আৰু ভাল ভাল চিনেমা বনাই যাওক। ধন্যবাদ।